মোৰ মাইকী মানুহে আজি মই বিয়া পতা 10 বছৰ হ'ল আৰু এই 10 বছৰ বহুত মোক নিৰ্যাতন চলাই আহিছে আৰু সদায় মাৰপিট গালি গালাজ থাকে এদিনো এসাঁজ ভাতকে সুখত খাব পৰা নাই মোক মই একোৱেই নকওঁ তাই ভাল পাই বিয়া পাতিলি কাৰণে তাই সদায় মোক মাৰপিট কৰে আগতে মোক ভৰি হাত কাটিছে মই একো কৰা নাই আগতে ইমান মাৰপিট কৰে ওচৰৰ মানুহে চবে জানে মই একো কৰা কালি মোক ইমান মাৰিলে আপোনালোকে চাব পাৰে কামুৰিছে কোঠাৰে ঘমিবলৈ ধৰিছে মই সেইকাৰণে একো নকওঁ আইন হাতত তুলি নলওঁ বুলিয়ে মই আজিলৈকে একোৱেই নকৰিলোঁ নিজে নিজে বহুত লাজ কি কাৰণে হৈছে আচলতে কাহিনী হয় একো নাই মদ খাব মদ খালেও সেইবিলাক কৰি থাকিব আৰু কালি বাপেকো আহিছে বাপেকো মাৰি থৈ গৈছে তাইক ইমানো যোৱাটো নুবুজে সিহঁতে তাই ইমানেই বুজ অকল পইচা লাগেকৈ থাকে ল'ৰা এটা আছে পঢ়া শুনা কৰা সেইবোৰ চিষ্টেম নাই ঘৰৰ গোটেই বস্তু ভাঙি শেষ কৰি দিছে আপোনালোকে দেখি চাবগৈ এতিয়া হেনো মোক কোনোবালে শান্তি নাইকিয়া কৰি দিছে জীৱনটো তাই মোক আৰু তাই মোৰ লগত ৰাখিব মই নিবিচাৰোঁ তাইক সেইটোকে মই ক'লোঁ আৰু মোক আপোনালোকে উচিত ব্যৱস্থা কৰি দিব কালি মই বেংকলৈ গৈছিলোঁ বেংকলৈ গৈ অকণমান দেৰি হ'ল দেৰি হোৱাত মই চচুৰবাৰীলৈ গ'লোগৈ চচুৰবাৰীলৈ যাওঁ তাই ফোন কৰি মোক ঘৰত তেতিয়ালৈ ল'ৰাটো আছে চব বস্তু বাহিনী ভাঙি চব চাহ মাহ কৰি দিলে মাকো ফোন কৰি কৈছে ৰ অকণমান দেৰি ই গৈ আছে তই অকণমান দেৰি ৰ মোৰ কথা অকণো নুশুনে মই আহি পাইছোঁ মোক ৰাস্তা মূৰৰ পৰা পিন্ধিছে তাই মাৰি অৱস্থা নেকি কিন্তু ঘৰত ভাঙিছে একো কথাই নাই অকল পইচা কথা নাই পইচা লাগে অকল মই এতিয়া বিচাৰিছোঁ মোক উচিত ন্যায় লাগে মাইকী মানুহ এতিয়া মই যদি মাৰিলোহেঁতেন মোক এতিয়াতো কি কৰিলেহেঁতেন পাতা নাই কিন্তু মোৰ মতা মানুহটো কি হ'ব মোক সেইটো মোক বিচাৰ লাগে অইন কথা মোৰ একো নাই মই নোৱাৰিছোঁ আৰু মোৰ তাইক মোক নালাগে আৰু কিন্তু ল'ৰাটো মোৰ লগত সদায় থাকিব মই ল'ৰাক সদায় ৰাখিম মোৰ লগত কালি আমি থানাত গৈ পেলাই দি থৈ আহিছোঁ ধলপুৰ থানাত আৰু ধলপুৰ থানাই মোক মেডিকেলো কৰিছেগৈ নি পেলাই সেইখিনি চিকিৎসা কৰিবলৈ আছে মোৰ এই মাথাত যে বহুত মাৰিলে তাত বহুত মানে মাথা ফাটি গৈছেতো তাৰপৰা তাত বহুত দুখ পোৱাৰ কাৰণে মোক এই ডাক্তৰে চিটি স্কেন কৰিবলৈও কৈছে এইবোৰ কামুৰিছে আপোনালোকে দেখিবলৈ আছে কামুৰিছে এইবিলাক এয়া মাৰিছে গোটেই দেহাত গোটেই মাৰিছে আৰু কোঠালৈ কাটিবলৈ ধৰিছে আজিলৈকে মই এই 10টা বছৰ মনে মনেই থাকিলোঁ